হেল্ল' গাইজ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আজি যিহেতু গৰু বিহু, সেইকাৰণে লগৰজনৰ লগত আহিলোঁ গৰু গা ধুৱাবলৈ। আৰু এতিয়া ইফালে আমাৰ লগৰজনে গৰুকেইটা গা ধুৱাই আছে। বাৰু যি কি নহওক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক আৰু কি কি হয়। বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপে সৰু, তই হবি বৰ গৰু, তই হবি বৰ গৰু, তই হবি বৰ গৰু। যা ঐ ঐ এইপিনে চা, মাহ হালধি ক'ত? হা, মাহ হালধি ক'ত? লোকৰ পিঠাই মানে বিহু চলা মানুহ ন তই? তহঁতৰ গৰুকেইটা অনা নাযায় ঐ। বল বল, সেই তাত যাম বৌ। মজা মজা। অ' ছাৰ, গা নুধুৱে নেকি আপুনি? অঁ, ধুইছানে গা? তুমিতো ধুলাই আৰু। বিহু বোলে কেনেকুৱা লাগিছে গা ধুই? গৰুকেইটা গা ধুৱালা আৰু। চাওঁ চাওঁ চাওঁ, এপিনে চাওঁ। তুমি যে শুকান গাত যে মাহ হালধি ঘঁহিলা যে কেলে? উল্টা নিয়ম নেকি তোমাৰ? ক'ত যোৱা তুমি? কি কৰিছা কি কৰিছা? কেমেৰামেন জলদি ফ'কাছ কৰোঁ। সেইটো হ'লা ন? চাওঁ চাওঁ, তলৰ পৰা এপাক চাওঁ মানুহটো। এই মজা। তই ৰেডি নহয় নেকি? অঁ, কেমেৰাটো ধোৱা লোৱা। ৰেডি হৈ ল'ব, চোলাটো খুলিলে হৈ গ'ল দে। চেম্পুটো লৈ চব খুলি দিব লাগিব নেকি? এই ইজ্জত যাবগৈ মোৰ। এইটোকো লৈ থাকা। মাহ হালধি ক'ত? বডি দেখুৱাই, বডি বডি কিবা এটা কয় দে আকৌ। বিহু বুলি এতিয়া গৰু গা ধুৱালো। এতিয়া মুঠতে আমি এতিয়া মানুহকেইটা ধুবলৈ বাকী আছে। ৰেডি, 1 2 3 গো। দে যাতে 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 যাতে। কেনেকুৱা লাগিল? চেম্পুটো দে আকৌ। ঘূৰি ল'ম। ইমান ভাগ লাগিলে দেই। এইয়া আমি চেম্পু লগাই দিলোঁ। মোৰ চেম্পু লাগি আছিলে হয় বোলে।
1 2 3 go ধাম ক এবাৰ কি লৈ আছো মাছক দিবলৈ কি লৈ আছো ইয়া খা এইটো খাওঁ ন খা এইটো এনেকৈ ল'লে ভাল লাগে কথাটো ধৰি হাতী আছে দেখিছ অ' এখন লকেট নেকি লকেট এখন অ' ক'ত পালি তই লকেটখন চব গা ধোৱা পিয়া বৰ্তমান ধুই ধুব লাগে নোধোৱা বাকী আছে মানে ধুবলৈ অ' পাই গ'লো চা হালধিখিনি মজা 1 2 3 go down yadi লাষ্ট টাইম এটা ডুব মাৰি দিলোঁ তাৰ পাছত আমি এতিয়া ঘৰলৈ যাবলৈ বুলি বাট ল'লোঁ ইয়াত গাটো ধুলোঁ যদিও ঘৰটো অলপ ভালকৈ ধুবই লাগিব বিহু বুলি লগৰবোৰৰ লগত অলপ ফূৰ্তি কৰিলোঁ আৰু আপোনালোকে বিহুত কি কি কৰিলে কমেণ্ট কৰি জনাবচোন আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে তেনেহ'লে আজিলৈ বাই